জানে যে মই কৰ্কট ৰোগত আক্ৰান্ত হৈ আছোঁ আৰু মই যিহেতু চিকিৎসাৰ কাৰণে বোম্বেত আছিলোঁ। নমস্কাৰ বন্ধুসকল, সকলোলৈ ধন্যবাদ জনাইছোঁ। এটা অতি দুখ খবৰ, নিয়তিৰ হাতত হাৰ মানিলে আমাৰ অতি মৰমৰ, অতি আদৰৰ, বহু কম সময়তেই অভিনয় জগতত জনপ্ৰিয়তা অৰ্জন কৰা আমাৰ মৰমৰ কিশোৰ দাসে আজি চেন্নাই চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে। কিশোৰ দাসে এই খবৰটো যেন সকলোৱে এতিয়া মানি ল'ব পৰা নাই। কোনোৱে এতিয়াও বিশ্বাসেই কৰা নাই। ফেচবুকৰ ইটো পেজৰ পৰা সিটো পেজ লুটিয়াইছে কেৱল তেওঁ মৃত্যুৰ বাতৰিটো সঁচাকৈ হয়নে নহয়। আজব, ময়ো ঠিক সেই তেনেদৰেই সকলোবিলাক পেজ লুটিয়াইছোঁ আৰু বহুত কিবাকিবি চাইছোঁ, ইউটিউবত চেক কৰিছোঁগৈ। অৱশেষত মানি ল'বলৈ বাধ্য হৈছোঁ যে তেওঁ আজি যে আমাৰ মাজত নাই। গতিকে তেওঁৰ আত্মাৰ সৎগতি অৰ্থে কিনো কৰিম, ভগৱানৰ ওচৰত তেওঁ যাতে আত্মাই সৎগতি লাভ কৰে তাৰেই প্ৰাৰ্থনা জনাইছোঁ। যেতিয়া মই কিশোৰ দাসৰ যেতিয়া প্ৰথম অভিনয় কৰা ভিডিঅ' চাইছিলোঁ তেতিয়া মই আচৰিতে হৈছিলোঁ। এজন অসমীয়া ল'ৰা বুলি বিশ্বাসেই কৰিবলৈ টান হৈছিল। তাৰ পাছত যেতিয়া গম পালোঁ এজন যে অসমীয়া ল'ৰা, সঁচাকৈ খুব কম সময়ৰ ভিতৰতে অভিনয় জগতত অশেষ জনপ্ৰিয়তা অৰ্জন কৰা এজন ভাল অভিনেতা আমি হেৰুৱালোঁ আজি। কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা কিশোৰ দাসৰ মুখৰ হাঁহিটো কেতিয়াও হেৰাই যোৱা নাছিল। চিকিৎসালয়তে তেওঁ হাঁহি সদায় বিভিন্ন ধৰণৰ কথা কৈ আছিল। তেনেকুৱা এটা ক্লিপ জানে যে মই কৰ্কট ৰোগত আক্ৰান্ত হৈ আছোঁ আৰু মই যিহেতু চিকিৎসাৰ কাৰণে বোম্বেত আছিলোঁ। মাজতে গুৱাহাটী গৈছিলোঁ যদিও আকৌ মই বিশেষ কাৰণত বোম্বেত আহিবলগীয়া হ'ল। গতিকে মই বোম্বেতে এতিয়া উপস্থিত আছোঁ আৰু ইয়াতে ট্ৰিটমেণ্ট চলি আছে। সঁচাকৈ ভগৱানৰ কি ইচ্ছা, কি লীলা কোনেও ধৰিব নোৱাৰে। কোন সময়ত কাৰ কি হৈ যায় কোনেও ক'ব নোৱাৰে। শেষত কিশোৰ দাসৰ আত্মাৰ সৎগতিৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ।